মৰ্নিং বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। এতিয়া মোৰ টিউশ্যন ছুটি হ'ল বাৰু। চাহ খাম এতিয়া মই। তাৰপাছত আজি ভাবিছোঁ মেগী খাওঁ, তো মেগী বনাম অলপ পিছত। তো আপোনালোকক মই দেখুৱাম বাৰু কেনেকৈ মই মেগীটো বনাওঁ। তো সেইটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আজি। তো ভিডিঅ'খন আপোনালোকে শেষলৈ চাই থাকিব। জীৱন্তীহঁতে মাৰ্বল খেলি আছে। আমি সৰুতে খেলিছিলোঁ। সৰুৰ কথাবিলাক সৰুৰ কথাবিলাক মনত পৰিলে বহুত ভাল লাগে। আমিও এনেকৈ মাৰ্বল আমাৰ ফুলবিলাক চাওকচোন, বহুত সেইদিনা যে মই আইতাহঁতৰ পৰা মেগীটো লৈ আহিছিলোঁ, ভিডিঅ'ত কেৰাহীটো গৰম দিব লাগে। অকণমান গৰম হোৱাৰ পিছত মই তেল দিম। এতিয়া মই অলপ তেল দিম। পানী এতিয়া মই মছলা দিছোঁ, মেগী মছলাটো।
অকণমান লৰাই দিম আৰু অকণমান ঢাকন দি তাৰপিছত হ'ব বাৰু মোৰ মেগীটো হৈ গ'ল কেনেকুৱা লাগছে বাৰু যদি ভাল লাগছে তেনেহ'লে কমেণ্টত জনাব বাৰু আৰু মই এতিয়া খাই চাওঁ কেনেকুৱা লাগে বাৰু মই ৰেডি হ'ল মই এতিয়া চাহ খাম এইটো হৈছে বন এইটো হৈছে মেগীটো চাহ এইটো হৈছে গুড চুপ এইটো তো এতিয়া এইটো গুড চুপটো মিলাওঁ মানে এইটো পানীত দি মিলাই খাব লাগে তো এতিয়া মিলাওঁ মই মেগীটো অলপ টেষ্ট কৰি চাওঁ বাৰু ভালে লাগছে বাৰু আৰু এইটো হৈছে গুড চুপটা পানী দি মিক্স কৰি খাব লাগে এইটো টেষ্টি খোৱা হ'ল বাৰু যদি ভিডিঅ'টো ভাল লাগছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে যে বেল আইকনখন আছে সেইটো অল কৰি দিবা আৰু যিসকল মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সেইসকল যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন ধন্যবাদ